প্ৰতিযোগিতাত কোনবোৰ বস্তু বিচাৰ কৰা হয়, বিচাৰকে নম্বৰ দিব পাৰে আৰু কোনটো কৰিলে ভাল হয়, শুদ্ধ হয়, ইয়াৰ ওপৰত সাম্যক জ্ঞান বহু পাঠক বা নাগা নামৰ দলবিলাকৰ নাথাকে। আমি আজি সেই বিষয়ত অলপ আলোচনা কৰিম, যাতে নাগা নামটো শুদ্ধভাৱে প্ৰতিযোগিতাই হওক নে ক'ৰবাত পৰিৱেশন কৰোঁতেই হওক, নাগা নাম যেতিয়া আমি প্ৰতিযোগিতাত বহোঁ বা প্ৰতিযোগিতা কৰা হয়, তেতিয়াহ'লে জেনেৰেলি আমাৰ কেইটামান বস্তুৰ ওপৰত আমি বিচাৰ কৰোঁ, যেনেকৈ উপস্থাপন, সাজপাৰ, সুৰ, তাল, লয়, মুদ্ৰা, দলীয় ঐক্য আৰু সামৰণি। এইকেইটাৰ ওপৰত আমি দলটোক চোৱা যায় আৰু তাৰে ওপৰতে নম্বৰ দিয়া হয়। বহুতে গম নাপায় উপস্থাপন কি বস্তু, উপস্থাপনটো কি বস্তু। এই কথা ৰাজদেৱ, আমাৰ মহিলাবিলাকেও বিভিন্ন ধৰণৰ সাজপাৰ পিন্ধা দেখা যায়। তেওঁলোকে কেতিয়াবা খুব আচৰিত লাগে যে তেওঁলোকে কি সাজ পিন্ধিছে। এই ক্ষেত্ৰত আপুনি কি ক'ব? এতিয়া আমি আহিম সুৰ আৰু তালৰ ওপৰত। তেওঁ এটা লোকগীত উলিয়াই দিয়ে বা তেনেকুৱা ধৰণৰ নাগৰা বজাই খৰ কৰি নামটো উলিয়াই দিয়ে, সেইটো সমীচীন নহয়, একেবাৰে নহয়। এতিয়া বহু পাঠকক দেখা গৈছে বিহু ফাংচনৰ নিচিনা কৰি, যি দৰ্শক আপোনালোকে বিহুত যেনেকৈ মাইক্ৰফোনটো আগুৱাই দি পেলাই কয় যি আপোনালোকে সহযোগ কৰক, ঠিক তেনেকৈ আমাৰ নামৰ ক্ষেত্ৰতো পাঠকক দেখা গৈছে যি আপোনালোকে মোৰ লগত সহযোগ কৰক, চাপৰি বজাওক। নহয়, এইটোতো আমাৰ সংবিধানৰ বাহিৰত, এইটো আলোচ্য বিষয়েই নহয়। অসমৰ অতি জনপ্ৰিয় পৰিবেশ্য কলা নাগাৰা নাম। এই নাগাৰা নাম অসমৰ বিভিন্ন ঠাইত আয়োজন কৰা হয়, প্ৰতিযোগিতাও আয়োজন কৰা হয় আৰু বহু দলে সেই প্ৰতিযোগিতাত যোগদান কৰে। প্ৰতিযোগিতাত কোনবোৰ বস্তু বিচাৰ কৰা হয়, বিচাৰকে নম্বৰ দিব পাৰে আৰু কোনটো কৰিলে ভাল হয়, শুদ্ধ হয়, ইয়াৰ ওপৰত সাম্যক জ্ঞান বহু পাঠক বা নাগা নামৰ দলবিলাকৰ নাথাকে। সেয়ে আমি আজি সেই বিষয়ত অলপ আলোচনা কৰিম, যাতে নাগা নামটো শুদ্ধভাৱে প্ৰতিযোগিতাই হওক নে ক'ৰবাত পৰিৱেশন কৰোঁতেই হওক। আমাৰ মাজত বিচাৰক দুজন মাতি আনিছোঁ, নামৰ যথেষ্ট বুৎপত্তি থকা ব্যক্তি। তো সেই দুজনক আমি পৰিচয় কৰি দিব বিচাৰোঁ। নাগা নামৰ কিংবদন্তি নাম বিৰচক, যিয়ে গোটেই জীৱনত ৩ কোটিৰো অধিক নাম ৰচনা কৰি অসমৰ নাগা নাম জগতত এটি আলোড়নৰ সৃষ্টি কৰিছে, সেইজন প্ৰাক্তন শিক্ষক অচ্যুত ডেকা ছাৰ। আন এজন পাঠক, সেইজন হৈছে বীৰেন দাসদেৱ। নাগাৰা নাম যেতিয়া আমি প্ৰতিযোগিতাত বহোঁ বা প্ৰতিযোগিতা কৰা হয়, তেতিয়াহ'লে জেনেৰেলি আমাৰ কেইটামান বস্তুৰ ওপৰত আমি বিচাৰ কৰোঁ, যেনেকৈ উপস্থাপন, সাজপাৰ, সুৰ, তাল, লয়, মুদ্ৰা, দলীয় ঐক্য আৰু সামৰণি। এইকেইটাৰ ওপৰত আমি দলটোক চোৱা যায় আৰু তাৰে ওপৰতে নম্বৰ দিয়া হয়। এতিয়া বহুতে গম নাপায় উপস্থাপন কি বস্তু, উপস্থাপনটো কি বস্তু। এই কথা উপস্থাপন হ'ল এটা দল মঞ্চখনত কেনেকৈ উপবিষ্ট হ'ব, সদস্যখিনি কেনেকৈ উপবিষ্ট হ'ব, কোনজন আগত আহিব আৰু কোনজন পিছত আহিব আৰু কেনেকৈ বহিব, তেওঁলোকে আগতে এইটো কৰি ল'ব লাগে। এজন আহিল ইয়াত বহি ইয়াৰ পৰা উঠি তাত বহিল, তেনেকুৱা নহয়। মানে ডিচিপ্লিনটোৰ ওপৰত চোৱা যায়। উপস্থাপন যিটো মানে যে হেৰি আপোনাৰ পৰিপাটিকৈ আহিব লাগিব, এজন এজনকৈ আহিব লাগিব, গাত খুন্দা নালাগাকৈ আহিব লাগিব। ৰাজদেৱ, আমাৰ মহিলাবিলাকেও বিভিন্ন ধৰণৰ সাজপাৰ পিন্ধা দেখা যায়। তেওঁলোকে কেতিয়াবা খুব আচৰিত লাগে যে তেওঁলোকে কি সাজ পিন্ধিছে নামত বহি। এই ক্ষেত্ৰত আপুনি কি ক'ব, মহিলাবিলাকৰ কেনেকুৱা হোৱা দৰকাৰ? আপুনি ঠিকেই প্ৰশ্ন কৰিছে, যিটো প্ৰশ্ন নেকি গোটেই সমাজত বিকৃত ৰূপত আজি নাগাৰা নামৰ বিষয়ে বিকৃত ৰূপত ওলাইছে। আমি এইটো জানিব লাগিব যে যিটো ড্ৰেছ অৰ্থাৎ সাজপাৰ আমি ধৰ্মীয় অনুষ্ঠানত যাওঁ, অৰ্থাৎ নামঘৰত যাওঁ বা মন্দিৰত যাওঁ, আমি সেই ড্ৰেছটো দৰাচলতে সেই ড্ৰেছটোহে আমাৰ পৰিধান কৰাটো উচিত। কিন্তু আমি তাতে দেখিছোঁ যে পালি আৰু পাঠকৰ বিভেদ বহুত আছে, ৰঙৰ বিশেষকৈ বিভেদ আছে আৰু কিছুমানে বেলেগ বেলেগ ধৰণৰ মেখেলা চাদৰ দৰাচলতে পিন্ধে। কিন্তু সেইটো নহয় যে আমি যেতিয়া আমি তেখেতসকলক মঞ্চত প্ৰতিযোগিতাত যেতিয়া চাম, আমাৰ চকুটো সদায় যাব যে প্ৰত্যেকজনী
সদস্যৰ ড্ৰেছটো একে হৈছে নে নাই এইটো আমি চাম আৰু যদি কোনো সদস্যৰ পিন্ধোতে বা পৰিধান কৰোঁতে কিবা ভুলবশতঃ বেলেগ ধৰণে গৈছে তাত কিন্তু আমি আৰু পাঠকৰ ক্ষেত্ৰত বিশেষকৈ আমি বহুত অবজেকশ্যন পাইছোঁ মহিলা পাঠকৰ ক্ষেত্ৰত পাঠকৰ ক্ষেত্ৰত ৰঙীল ড্ৰেছ তেখেতসকলে পিন্ধা দেখিছোঁ আৰু এই ক্ষেত্ৰত আমি য'তে গৈছোঁ আলোচনা চক্ৰ হওক কিবা হওক তাতেই আমি এই কথাটো বক্তব্যত ৰাখিছে ঠিক আছে কোনো যেন এইটো নাই মানিব বিক্ষেপ নকৰে বহুতে নাজানে সেইকাৰণে কাৰণে এতিয়াৰ পৰা জানিব তেওঁলোকে মানিব এতিয়া আমি আহিম সুৰ আৰু তালৰ ওপৰত নাগাৰা নামত প্ৰথম আৰম্ভ কৰোঁতে কি তাল আৰম্ভ হৈছে নাগাৰা নামত আচলতে আমাৰ ঐতিহ্য ৰক্ষা কৰা বা পৰম্পৰা ৰক্ষা কৰা হিচাপে নাগাৰা নামত প্ৰথমতে যিটো ভগ্নতাল বুলি কয় কিছুমানে সুৰ আৰু লয় বুলি কয় বাদ্যবিহীন বাদ্য নোহোৱাকৈ সুৰ আৰু লয়ৰে সুৰৰ ওপৰত নিৰ্ভৰ কৰি পাঠকজনে নামটো উলিয়ায় ঈশ্বৰক ভাবি গতিকে কিন্তু আজিকালি বহুত পাঠকে সেইটো নকৰি তেওঁ এটা লোকগীত উলিয়াই দিয়ে বা তেনেকুৱা ধৰণৰ নাগাৰা বজাই খৰ কৰি নামটো উলিয়াই দিয়ে সেইটো সমীচীন নহয় একেবাৰে নহয় গতিকে আমাৰ প্ৰতিযোগিতাসমূহত সেইটো হ'ব নালাগে এইখিনিতে মই এটা আৰু প্ৰশ্ন কৰিব খুজিছোঁ কওকচোন যেনেকৈ আপুনি ক'লে যে বাজনা নোহোৱাকৈ প্ৰথম আৰম্ভ হয় বাজনা নোহোৱাকৈ যিটো দিহা গোৱা যায় সেইটো হ'ল আমাৰ পাতনি দিহা পাতনি দিহাটোত বাজনা নাথাকে পাঠকে গাই যায় পালিবিলাকে সহযোগ কৰে তাৰে আৰু লৈ আছে তাত সুৰ আৰু লৈ আছে তাল নাই গতিকে সুৰ আৰু লৈ আছে তাৰপিছত আহিব এক তাল কিছুমানে এক তালত দিয়ে আৰু কিছুমানে দ্বিতীয় দিহাটো দুইতালতো দুটা চাপৰিটো দিয়ে তাৰপিছত এইটো আপোনাৰ ত্ৰিতাল আছে তিনিটা চাপৰি মাৰিও দিহা ধৰা হয় তাৰপিছত এইটো চৌতালৰ পিছত খৰতাল আৰু খৰতালটো তেতিয়া সেইটো এটা বীৰ কীৰ্তনৰ নিচিনা হয় তেতিয়া নাগাৰা নামক সেইখিনিত বীৰ কীৰ্তন বুলিও কোৱা হয় গতিকে এই 5টা তালত নাগাৰা নাম আৰম্ভৰ পৰা শেষলৈকে এই 5টা তালত এইটো কৰিব লাগে পৰিৱেশন কৰিব লাগে কিন্তু এইখিনি পাঠকখিনি জনা উচিত কিন্তু নকৰে আৰু কিন্তু কৰাটো দৰকাৰ আৰু আমি এই প্ৰশিক্ষণবিলাকৰ যোগেদি আৰু বা আপোনাৰ ঠায়ে এইটো হেৰি পাতি আপোনাৰ কৰ্মশালা পাতি এইটো কৰিলে নিশ্চয় ভাল হ'ব এতিয়া ভগ্নতাল আপুনি যিটো কথা ক'লে ভগ্নতাল কোনটো যিটো বাজনা নহওকে যিটো হয় সেইটোৱে ভগ্নতাল সেইটো ভগ্নতাল আচলতে সেইটো সুৰ আৰু লয় তালবিহীন তাল নাই তাল ভগ্নতাল নহয় এইটো তাল নাই কিন্তু ভগ্নতাল ভাঙি যিটো বজোৱা হয় মানে নাগাৰা এক তালত নাগাৰাৰ লগত নপৰি যদি চাপৰিটো বেলেগকে পৰে সেইটো ভগ্নতাল ভাঙি পেলাই যিটো কৰা হয় আচ্ছা ঠিক আছে বাৰু তালৰ ক্ষেত্ৰত আমি গ'লোঁ লয় আৰু মুদ্ৰাটো কেনেকুৱা লয় আৰু মুদ্ৰা আছে কিছুমান মুদ্ৰা আৰু মোচন এই দুটো মোচনটো বেলেগ বস্তু আৰু মোচনটোত যে পাঠকজনৰ কেতিয়াবা হাঁহি উঠা এটা পদ দিছে কিন্তু তেওঁ নিজে এইটো কৰা নাই বা তেওঁ কান্দা এটা পদ দিছে তেওঁৰ মুখখন হাঁহাৰ নিচিনা দেখা হৈছে এইটো নহয় সেইটো মুদ্ৰা আৰু এই মুদ্ৰাটো আৰু আপোনাৰ যিটো অৱস্থাটো আছে পাঠকজনৰ অৱস্থা আছে তেওঁ যিখিনি ঠাই এই ঠাইখিনি হ'ল তেওঁৰ মঞ্চ পালিকেইটাৰ মাজৰ ঠাইখিনি এই মঞ্চখনত তেওঁ কেনেকৈ মানে ঘূৰিব বা কেনেকৈ তেওঁ পদচালনা কৰিব এইটোৱে আচল কথা গতিকে এই মুদ্ৰা আৰু লয় তাৰ ওপৰত নিৰ্ভৰ কৰে আৰু লয়টো হ'ল আপোনাৰ মান আৰু লয়টো বেলেগ মানটো আকৌ তালেই কৰে বাদ্যই কৰে কিন্তু লয়টো তেওঁৰ সুৰৰ ওপৰত নিৰ্ভৰ তেওঁৰ সুৰ আৰু শৰীৰৰ চলনৰ ওপৰত নিৰ্ভৰ লয় লয়টো আৰু এটা বিশেষ বস্তু এটা আছে যিটোত আমি সম্পূৰ্ণ দলটোকে আমি লক্ষ্য কৰোঁ তো আমাৰ দাস ডাঙৰীয়া কওক যে দলীয় ঐক্য বস্তুটো কি দলীয় ঐক্য যিটোৰ ওপৰত আমি আৰু এটা নম্বৰ যোগ কৰোঁ আমাৰ
দলীয় ঐক্যৰ ওপৰত বহুখিনি নম্বৰেই আমাৰ দিয়া হয় আমি যিমান প্ৰতিযোগিতাত গৈছোঁ দেখিছোঁ আমি নিজে বনোৱা ছাৰে নিজে বনাই দলীয় ঐক্যত কিমান নম্বৰ পৰিব এই ভাগেৰে আমি ভগাই ল'ম আৰু তাত দৰাচলতে 10 নম্বৰ থাকেই আৰু 10 নম্বৰটো দলীয় ঐক্যৰ পৰা যেতিয়া পায় তেতিয়া দলটো বহুত উন্নত হৈ যায় তো আমি কি চাওঁ কি চোৱা হয় তাত আমি দলীয় ঐক্যত এনেকৈ চাওঁ যে পাঠক আৰু তাল আৰু দলটোৰ বাকি পালিসকল আমি তেখেতসকলে এক সংগে গোটেইখিনিক উঠাই লৈ গৈছে নে নাই হয়ভৰ দিছে নে নাই পাঠকটোৱে সেই সহযোগ পাইছে নে নাই পাৰিছে নাই নহ'লে যে নাগাৰা পাঠকটোৱে আৰু পালিয়ে সেই সহযোগ দিছে নে নাই এইটো বস্তু আমি বাৰুকৈ চাওঁ কেতিয়াবা এনেকুৱা হয় নাগাৰা বজাই আছে কিন্তু পালিয়ে সহযোগ নকৰাৰ কাৰণে পাঠকে কৰিবলগীয়া হৈ গ'ল আৰু কেতিয়াবা পাঠকে নকৰে পালিয়ে কৰিবৰ বাধ্য হৈ যায় তেতিয়া 2-3জন পালিহে কৰে কৰাৰ কাৰণে সেইখিনি আমি ভুল ধৰা পেলাম মানে পাঠকে এটা সময়ত বহুত ওপৰত নামটো গাই দিয়ে কিন্তু দেখা যায় যে পালিসকলে সেইমতে ধৰিব পৰা নাই গতিকে তেওঁলোকৰ দলীয় ঐক্যটো কম বা কোনোবা এজন পালিয়ে বেলেগ ধৰণে লৈ গুচি যায় তেওঁৰ স্কেলটো লৈ গৈছে মাতটো লৈ গৈছে সেইটোতো দলীয় ঐক্যটো কাটা যাব গোটেইখিনিয়ে দলীয় ঐক্যটো আৰু এটা কথা এইটো আমাৰ যিহেতু এটা পৰিবেশ কৰা ধৰ্মীয় পৰিবেশ কৰে পাঠক এজন প্ৰজ্বলিত বন্তিৰ নিচিনা প্ৰজ্বলিত বন্তিৰ নিচিনা যিখিনি ঠাইত তেওঁৰ সহযোগীখিনি বহে এই সহযোগীখিনি মানে ঠাইখিনি আমাৰ বন্তি ঘৰৰ আপোনাৰ মাটিৰ চাকিটো আৰু যিখিনিত সদস্যখিনি বহে মাজৰ ঠাইখিনি এৰি এই সদস্যখিনি হ'ল তেল বন্তিৰ তেল আৰু যিজন পাঠকজন হলিতা গতিকে যেতিয়া পাঠকজন থিয় হৈ হাতযোৰ কৰি যেতিয়া ঈশ্বৰৰ নাম ল'ব যেনেকৈ হলিতাডাল মানে আপোনাৰ অগ্নি যেতিয়া সংযোগ কৰা হ'ব তেতিয়া এন্ধাৰ ঠাইখিনি পোহৰ উঠে যেতিয়া পাঠকজনে ঈশ্বৰৰ নাম লৈ হাতযোৰ কৰি থিয় হ'ব তেতিয়া সকলো ভকতৰে অন্তৰবিলাক মানে যেনেকৈ মানে মলিন নোহোৱা হৈ যায় ঈশ্বৰবাদী হয় গতিকে এজন পাঠকক প্ৰজ্বলিত মানে বন্তি বুলি ক'ব পাৰি বৰ সুন্দৰ কথা কৈছে ছাৰে যে আমাৰ নাগাৰা নামক যি পৰিৱেশন কৰা হয় তাতে ধৰ্মীয় ভাৱটো কেনেকৈ আহে ধৰ্মীয়টো আমি কেনেকৈ আমি দেখাব পাৰোঁ ৰাইজক ধৰ্মৰ মাজেৰে নাগাৰা নামটোক প্ৰচাৰ কৰিব বিচাৰিছে বৰ ভাল লাগিল কথাখিনি শুনি ইয়াৰ পিছত আৰু বিচাৰত আমি এটা বস্তু চাওঁ যে নামটো শেষ হৈ নামটো থোৱাৰ পিছত সামৰণি কেনেকৈ কৰিব দলটোৱে তাৰে ওপৰতো নম্বৰ আছে তো সেইটো কি ভিত্তিত কৰা যায় এইটো আজি দুটা পদ্ধতি আছে আমাৰ আপোনাৰ প্ৰতিযোগিতাত আমি সেইটো নকৰোঁ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আচলতে নামটো শেষৰ পিছত অপৰাধ মাৰ্জনা ঘোষা গাব লাগে মাধৱপুৰীজনে যি লিখিছে অপৰাধ বিনাশনটো জোনা বেনাৰে সেইটো কৰা নহয় সেইটো আমি কৰোঁ আমি এনে নাম কৰোঁ কিন্তু ইয়াত সময়ৰ প্ৰতি লক্ষ্য ৰাখি গতিকে সাধাৰণভাৱে কৃষ্ণ হৰি ৰাম দি সেৱা জনাই উঠি যোৱাটো ভাল এই সামৰণি কৰাটো ভাল তো তাতেও পৰিপাটিটো চোৱা হয় নেকি নিশ্চয় পৰিপাটি আহোঁতে যেনেকুৱাকৈ উপস্থাপনত যেনেকুৱা পৰিপাটি আছিল তেনেকৈ প্ৰস্থানতো সেই পৰিপাটিটো ৰাখিব লাগে সদস্যসকল মানে দৌৰা দৌৰিকৈ যাব নালাগে গাত খুন্দা লাগিব নালাগে বা নাগাৰাটো ইটোক চেৰা সিটোক পৰিখন লাগিব নালাগে হয় আহাৰ যিটো পৰিৱেশ যোৱাৰো সেইটো তালপাতৰ ওপৰেৰে পাৰ হৈ যাব নালাগে এই ধৰণৰ বস্তুখিনি চোৱা হয় বৰ ভাল লাগিল নাগাৰা নামৰ এই যি বিচাৰ কৰা হয় এই কথাখিনি আমি আজি বিতংভাৱে জানিলোঁ আশা কৰোঁ আমাৰ নাগাৰা নামৰ যিসকলে প্ৰতিযোগিতাত ভাগ লয় তেওঁলোকে এই কথাবিলাক লক্ষ্য কৰিব তেতিয়াহে তেওঁলোকে নামৰ প্ৰতিযোগিতাত ফলৱতী হ'ব বুলি আমি আশা কৰিম এতিয়া অলপ আৰু কেইটামান কথা আমি বেলেগ ধৰণে কথাটো পাতোঁ যে নামত আমি যেনেকৈ কেছেটতে হওক বা টিভিত কেতিয়াবা নাম প্ৰদৰ্শনীমূলক নাম দেখা যায় তাতে সকলোকে মুখখন দেখাৰ কাৰণে তেওঁলোকে অৰ্ধবৃত্তাকাৰ হিচাপে বহাই দিয়ে টিভিত
যাতে প্ৰত্যেকজন পালিকে মুখখন দেখা পায় কিন্তু আমাৰ নামৰ পৰিৱেশনৰ নিয়ম সেইটো নহয় যিটো আমি প্ৰতিযোগিতাত চাব লগা হয় গতিকে প্ৰতিযোগিতাত যদি আমি অৰ্ধবৃত্তকাৰ হিচাপে আমি বহোঁ সেইটো ভুল হ'ব নেকি নহয় প্ৰতিযোগিতাত অৰ্ধবৃত্তকাৰ নহয় কাৰণ কিয় নহয় প্ৰতিযোগিতাত আমাক পৰম্পৰাটো লাগিব পৰম্পৰাটো লাগিব গতিকে বৃত্তাকাৰে হ'ব লাগিব এতিয়া আপোনাৰ দূৰদৰ্শনত পঢ়াটো সেইটো বেলেগ কথা এইটো প্ৰদৰ্শনীমূলক হ'ল সেইটো আমাৰ হেৰিৰ ভিতৰত নপৰে আমাৰ হেৰি ধৰ্মীয় হেৰিৰ ভিতৰত নপৰে তেওঁলোকে কিবা এটা কাৰণে গতিকে সেইটো তাত কেমেৰা লাগিব বা সন্মুখৰ ফালে খোলা ৰাখিব লাগিব তেতিয়া সেইটো কৰিব কিন্তু আমাৰ সাধাৰণতে যেতিয়া নাম গাব তেতিয়া আচলতে পাঠকজনক মাজত লৈ আটাইকেইজনে তেওঁলোক পাঠকজনক এইটো সুবিধাটো দিব লাগিব নামটো আগবঢ়াই নিয়াৰ কাৰণে এতিয়া আৰু আহোঁ যে প্ৰতিযোগিতাত কি হয় আগতে নাম পৰিৱেশন কৰিলে নামটোত পদৰ মাজেৰে প্ৰথমতে পাঠকজনে কৈ দিছিল যিহেতু কোন শাস্ত্ৰৰ নাম পৰিৱেশন কৰিব তেওঁ কিন্তু আজিকালি সেইটো কৰা দেখা নাযায় তেওঁলোকে এটা কৈ দিয়ে যে ভক্তি ৰসৰ নাম শাস্ত্ৰৰ উল্লেখ নাথাকে কোনে নামটো লিখিছে সেইটোও নকয় যে এই যে কোন শাস্ত্ৰৰ নাম যে তেওঁলোকে নকোৱাকৈ ভক্তি ৰসৰ নাম বুলি থলতে কৈ থৈ দিয়ে সেইটোত আপোনালোকে বিচাৰত চাই নেকি কিবা লক্ষ্য কৰে এইটো আছে যদি এইটো নিশ্চয় ক'ব লাগে বুদ্ধিকৰণ চৰণত কৰোঁ প্ৰণাম কীৰ্তনৰ পদ আমি কৰিছোঁ প্ৰচাৰ বা কৰিম প্ৰচাৰ ভাগৱতৰ আখ্যান আমি কৰিম প্ৰচাৰ ঠিক তেনেধৰণে ক'ব লাগে এতিয়া ভক্তিৰস বুলি ক'লে ভক্তিৰস বুলি কৈ কিন্তু মাজত বহু কিবা কানি বেয়া কথাও উপস্থাপন কৰা হয় যিটো কথা শাস্ত্ৰত নাথাকে গতিকে এই বিষয়ত আমি লিখকসকলক অনুৰোধ কৰিব পাৰিম যে তেখেতসকলে নাম ৰচনা কৰোঁতে যাতে শাস্ত্ৰত নথকা কথা টানি আনি মানে মনোগ্ৰাহী কৰাৰ কাৰণে এইটো নকৰে আৰু পাঠকৰ ইচ্ছা অনুযায়ী তেখেতসকলে নাম কৰি দিব নালাগে নাম মানে এইটো ৰচনা কৰিব নালাগে কিছুমান এইটো আছে সেনেকুৱা বিৰচক তেখেতসকলক আমি আচলতে এইটো অনুৰোধ কৰিব লাগিব যাতে তেনেকুৱা নাম ৰচনা নকৰিলে গাব পৰা গতিকে এই মাজত টানি আনি যেনে কিবা এটা আজিকালি মহিলাসকলে নাম গাওঁতে প্ৰায় আপুনি অনুমান কৰিব দেখা পায় যে এখন বিয়া পাতিবই লাগিব বিয়াখনত বা চিৰা খুন্দিব লাগিব বা ঢেঁকী দিব লাগিব এনে ধৰণৰ কিছুমান মানে হাস্যমূলক কথা এই কথালৈ আহি আছোঁ আৰু পিছত আহি আছোঁ কাহিনীৰ ওপৰত নাথাকে কাহিনী যিটো আজিকালি প্ৰচাৰ হৈছে নামত সেইটোৰ ওপৰত আমি আৰু পিছত আহি আছোঁ কথা এতিয়া আমি আলোচনা কৰোঁ আপোনালোকে বহুত ঠাইত নামৰ বিচাৰ কৰিছে ফলাফল দিয়াৰ পিছত আপোনালোকে কেতিয়াবা বিপদত পৰিছে নেকি নাই পৰা মই পৰা নাই কিন্তু আৰু মই বিশেষকৈ কমিটি কেতিয়াবা কয় যে ফলাফলখনি আমি এতিয়াই দিওঁ কিছুমানে কয় নহয় ছাৰ এতিয়া দিব নালাগে অলপ গণ্ডগোল হ'ব আমি দিম পিছত তেতিয়া আমি কিন্তু তেওঁলোকক দি আহোঁ সাক্ষাৎ কৰি দি আহোঁ তেনেকুৱাকৈ এনেকুৱা অভিযোগো শুনা গৈছে যে বহু বিচাৰকে 7 দিনলৈকে মোবাইল অফ কৰি থ'ব লগা হয় নহ'লে তেওঁলোকক বহুত প্ৰশ্ন কৰে গালি দিয়ে এনেকুৱা ধৰণৰ আপোনালোকৰ ক্ষেত্ৰত হোৱা নাই মই মোৰ ক্ষেত্ৰত এতিয়ালৈকে আমি দেখা নাই হোৱাও নাই আমাৰ ক্ষেত্ৰত পঢ়াও নাই আৰু কোৱাৰ লগে লগে সকলো মানুহে জানে যে ছাৰসকলে আমাৰ ফলাফলটো ঠিকে দিছে এইটোৱে আমি গম পাওঁ আৰু ঠিক আছে বাৰু এইটো খুব ভাল কথা কিন্তু বহুত বিচাৰকৰ এনেকুৱা অভিযোগ শুনিছোঁ আমি যে 7 দিনলৈকে তেখেতসকলে মোবাইলটো অফ কৰিয়ে থৈ দিব লগা হয় বিচাৰকৰ ওপৰতো কমিটিয়ে কেতিয়াবা হস্তক্ষেপ কৰি আপোনালোকক বিপদত পেলাইছে নেকি বিপদত পেলোৱা নাই কিন্তু পৰামৰ্শ আগবঢ়ায় কেতিয়াবা মানে অৱস্থা অনুযায়ী পৰামৰ্শ আগবঢ়াব লগা হয় যেনে এটা এখন প্ৰতিযোগিতাত স্থায়ী 2টা দলে 1st 2nd পালাক প্ৰথম দ্বিতীয় পুৰস্কাৰ পালাক তেতিয়া কমিটিয়ে কয় যে ছাৰ এইটো কৰিব নোৱাৰে নেকি আৰু কিমান নম্বৰৰ ইফাল বা 1 নম্বৰ বা আধা নম্বৰ বা তেনেকৈ 2 নম্বৰ বোলে নহ'লে এইটো সেইটো দূৰত যোৱা ইফাল আপোনালোকে চিন্তা চৰ্চা কৰি চাওকচোন আমাৰ ঠিক পইণ্টত হ'ব নালাগে তেনেকুৱা ধৰণৰ কমিটি আমাক ছাজেশ্যন দিয়ে আৰু কেতিয়াবা 1 নম্বৰ উঠিলে ফাৰ্ষ্ট প্ৰাইজ 2টা উঠিল প্ৰাইজ আছে এটা তেতিয়া আমি কমিটিৰ সহায় ল'ব লগা হওঁ আৰু তেতিয়া আমাক কমিটিয়ে পৰামৰ্শ দিয়ে যে এইটো ভাগ কৰক নহ'লে আমি আৰু এটা দিম তেনেকুৱাকৈ তেওঁলোকক আমি সহায় ল'ব লগা হয় কিন্তু হস্তক্ষেপ নকৰে আচ্ছা এতিয়া আমি সাধাৰণ
বিচাৰৰ ক্ষেত্ৰত আমি প্ৰতিযোগিতাৰ পৰা বাদ দি অলপ বাহিৰত আহিলোঁ যেনেকৈ নাম পৰিৱেশন কৰা হয় এতিয়া বহু পাঠকক দেখা গৈছে বিহু ফাংচনৰ নিচিনা কৰি বিহুত যেনেকৈ মানে আমাৰ অধিৱেশনবিলাক হয় তেনেকৈ দৰ্শকক আঁকোৱালি লয় যি দৰ্শক আপোনালোকে বিহুত যেনেকৈ মাইক্ৰফোনটো আগুৱাই দি পেলাই কয় যি আপোনালোকে সহযোগ কৰক ঠিক তেনেকৈ আমাৰ নামৰ ক্ষেত্ৰতো পাঠকক দেখা গৈছে যি আপোনালোকে মোৰ লগত সহযোগ কৰক চাপৰিব যাওক এইটো আপোনালোকে কি ক'ব নহয় এইটোতো আমাৰ সংবিধানৰ বাহিৰত এইটো আলোচ্য বিষয়েই নহয় আৰু আলোচ্য বিষয় নহয় আৰু তেওঁলোক সেইটো পাঠকৰ অনুপযোগী নাম ধৰ্মীয় পৰিবেশ কৰাৰ অনুপযোগী আজিকালি বহু পাঠকে কৰিছে এইটো হয় বহু পাঠকে কৰি তেওঁলোকে ইচ্ছামতে কৰিছে কিন্তু এইটোৰ বিষয়ে আমি আচলতে ৰাইজকে আমি হেৰি কৰিব খোজোঁ ৰাইজে যদি অলপ সচেতন হয় তেনেহ'লে এইটো নোহোৱা হৈ যাব এইটো কৰিব নালাগে এতিয়া গান আৰু নাম বেলেগ কৈছোঁ বাধা দিয়া হৈছে বহুত ৰাইজে তুমি আমাৰ কথা হেৰি নকৰিবাচোন ৰাইজত বহুত পাঠকক ৱাৰ্ণিং দিয়া হৈছে ঠিক আমি আমাৰ আগত হৈছে পাইছে তেনেকুৱা মানে ৰাইজৰ পৰা আহিছে তুমি ল'ৰা হওক বা ছোৱালী হওক বা ৰাইজক তুমি অৱগত কৰিবা তোমাৰতো কৰিব লগা কথাটো তুমি কৰি যোৱাচোন ইয়াত আচলতে ইয়াত আমি যিটো লক্ষ্য কৰিছোঁ এইটো আধ্যাত্মিকতাটো কমি যায় মনোৰঞ্জনটো বেছি হয় মনোৰঞ্জনটো বেছি হয় নামৰ কাহিনীবিলাকত এখন বিয়া হ'ব লাগিব বিয়াৰ পিছত এটা ল'ৰা বা ছোৱালী জন্ম হ'ব সেইটোক নিচুকাব তাৰপিছত সেইটোৰ আকৌ ডাঙৰ হ'ব তেওঁ বিভিন্ন ধৰণৰ অপকৰ্ম কৰিব মদ খাব স্কুটাৰ চলাব বাইক চলাব এই ধৰণৰ কাহিনী আজিকালি সামাজিক কাহিনী নামত শুনা যায় গতিকে এইটোৰ ওপৰত আপোনালোকে লিখকসকলক কিবা আহ্বান জনাব নেকি এইটো শাস্ত্ৰীয় কাহিনী নহয় এইটো শাস্ত্ৰীয় কাহিনী নহয় সামাজিক বৈষম্যৰ কাৰণে সামাজিকতা ৰক্ষা কৰাৰ কাৰণে আৰু দৰ্শকৰ তৃতীয় শ্ৰেণীৰ দৰ্শকৰ মনোৰঞ্জনৰ কাৰণে পাঠকবিলাকে এইটো কাম কৰে কিছুমানে হয়তো সকলোৱে নকৰে এইটো কৰাটো উচিত নহয় হয় একেবাৰে কৰাটো উচিত নহয় যিসকল শাস্ত্ৰত যিখিনি আছে তাৰ বাহিৰত যাব লাগে শাস্ত্ৰ লিখকে তাতে শাস্ত্ৰখনত নৱৰসৰ সৃষ্টি তাতে কৰি আছে তাতে কৰিব লাগে তাতে হাস্য ৰসো আছে কৰুণ ৰসো আছে আদি ৰসো আছে গতিকে তাত গোটেইখিনি আছে তাৰ বাহিৰত নিয়াটো এইটো যুক্তিসংগত কথা নহয় তো এইটো লিখকসকলৰ যিবিলাকে নাম লিখি দিয়ে পাঠকক তেওঁলোকক আপোনালোকে কিবা এটা আহ্বান জনাব নেকি আহ্বান জনাম আমি জনাইছোঁৱেই যে সেইখিনি আহ্বান জনাম তেখেতসকলে ভৱিষ্যতে নাম মানে ৰচনা কৰোঁতে পাঠকসকলৰ অভিৰুচি মতে ৰচনা কৰিব নালাগে তেওঁলোকে আচলতে ভক্তিৰসটো অক্ষুণ্ণ ৰাখি ভক্তিৰসত যাতে ক্ষুণ্ণ নহয় এই ক্ষুণ্ণ নোহোৱাকৈহে নামটো ৰচনা কৰাটো দৰকাৰ আৰু যদি তেনেকৈ ৰচনা কৰে তেনেহ'লে পাঠকবিলাকে গাব ক'ৰ পৰা তেওঁলোকে লিখি দিয়া কাৰণে গায় গতিকে আচলতে এক প্ৰকাৰে দায়ীৰ মানে বিৰচকসকলো পৰে এই দোষত বৰ ভাল লাগিল আপোনালোকৰ লগত এইখিনি আমাৰ লগ পাই আৰু মই আশা কৰোঁ এই কথাখিনিৰ দ্বাৰা এই আলোচনাখিনিৰ দ্বাৰাই নাম জগতত বহু উপকৃত হ'ব আৰু তেওঁলোকে শুদ্ধভাৱে নাম পৰিৱেশন কৰিবলৈ বিচাৰক যিসকল নতুন বিচাৰক আহি আছে তেওঁলোকেও যাতে শুদ্ধভাৱে বিচাৰ কৰিব পাৰে তেওঁলোকৰ সহায় হ'ব বুলি মই আশা কৰিলোঁ ধন্যবাদ কৃষ্ণ